Hello everyone and welcome to that easy chapter. So আজি start কৰিব লৈছো অসমীয়া ব্যাকৰণৰ বিষয়. So ব্যাকৰণ start কৰাৰ লগে লগে আমি প্ৰথমতে অসমীয়াৰ বৰ্ণ অৰ্থাৎ স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ আৰু লগতে তাৰ লগত ৰিলেটেড যিবিলাক আছে আমি সেইখিনি এটা পঢ়িবলৈ লৈছো আজি পৰা পঢ়িবলৈ start কৰো. So দেৰি নকৰি আহক আমি চাই লওঁ. বৰ্ণ হৈছে ধ্বনিবোৰৰ লিখিত প্ৰতীকবোৰকে কি বোলে ধ্বনিবোৰৰ লিখিত প্ৰতীককে বৰ্ণ বোলে আৰু চলিত কথাত বৰ্ণক আমি কি বুলি কওঁ বৰ্ণক আখৰ বুলি কোৱা হয় চলিত কথাত বৰ্ণক কি কওঁ বৰ্ণক আমি আখৰ বুলি কওঁ সো এইবিলাকটো একেবাৰে সাধাৰণ কথা কিন্তু যেহেতু আমি পৰীক্ষাৰ হিচাপে এইবিলাক পৰীক্ষাৰ হিচাপত আমি চাইছো তেনেহলে আৰু ডেফিনেশন বিলাক আমি মনত ৰাখিব লাগিব জানিব লাগিব সো হেতু কাৰণে আমি ভালদৰে প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিছো সো বৰ্ণবিলাক আমি গম পালো এটা কি হয় বৰ্ণবিলাক হৈছে ধ্বনিবিলাকৰ লিখিত প্ৰতীকক বৰ্ণ বোলে আৰু চলিত কথাত বৰ্ণ কি বুলি কয় আমি আখৰ বুলি কওঁ হগল আৰু বৰ্ণ কি প্ৰকাৰ আছে বৰ্ণ আছে দুই ধৰণৰ কি হৈছে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ হগল স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ স্বৰবৰ্ণ কিমান আছিল স্বৰবৰ্ণ আছিল 11টা আৰু ব্যঞ্জন বৰ্ণ হৈছে মুঠ 40টা আৰু 11টা হগল সো এতিয়া আমি স্বৰবৰ্ণ অৰ্থাৎ ধ্বনি হিচাপে চাবলৈ গ'লে আমি স্বৰধ্বনিৰ কথা আমি পঢ়ুৱা হকচোন কি হয় স্বৰবৰ্ণ আমি গম পালে কিমান এতিয়া আমি কিহৰ কথা পঢ়িম স্বৰধ্বনি দুইটালৈ আপুনি কনফিউজ হ'ব নালাগে একদমই সহজ বস্তু স্বৰধ্বনি হৈছে যিবোৰ বৰ্ণ উচ্চাৰণ কৰোতে আন কোনো বৰ্ণৰ সহায়ৰ দৰকাৰ নহয় যে যিবোৰ বৰ্ণ বা ধ্বনি বুলি আমি ক'ব পাৰো যে উচ্চাৰণ কৰোতে আন ধ্বনি বা বৰ্ণৰ সহায় ল'ব নালাগে তেনে ধ্বনি বা বৰ্ণ কি বুলি কয় স্বৰবৰ্ণ বা স্বৰধ্বনি বোলে সো হৈ গল এতিয়া ধ্বনি হিচাপৰ পৰা চাবলৈ গ'লে আমি কি কম স্বৰধ্বনি দুটা প্ৰকাৰ আছে টু টাইপস দুটা প্ৰকাৰ আছে কিহৰ স্বৰধ্বনিৰ এতিয়া আমি সেই প্ৰকাৰ দুটাৰ বিষয়ে পঢ়িম এতিয়া প্ৰকাৰ দুটা কি হৈছে হস্ৰ স্বৰধ্বনি আৰু দীৰ্ঘ হগল এতিয়া হস্ৰ স্বৰ দীৰ্ঘ স্বৰ বা কেতিয়াবা যদি কয় হস্ৰ স্বৰ ধ্বনি দীৰ্ঘ স্বৰ ধ্বনি একেকিটা বস্তুৱে সো এতিয়া হস্ৰ স্বৰ দীৰ্ঘ স্বৰ বুলি দুই প্ৰকাৰৰ আছিল এতিয়া আমি আগতে পঢ়িছো স্বৰবৰ্ণ কেইটা আছিল বুলি কৈছো স্বৰবৰ্ণ হৈছে 11টা সোহক এই হেগিটা চাই লওঁ তাৰ পৰা আমি এটো ভালদৰে বুজি লম সো এতিয়া এইগিটা চাই লোৱা এইগিটা হৈছে আমাৰ এই গুটেগিটাক আমি কি বুলি কওঁ এই গুটেগিটা হৈছে স্বৰবৰ্ণ আৰু এইগিটা কেটা বুলি কৈছো 11টা আছে এতিয়া তাৰ আমি হস্ৰ স্বৰৰ বিষয়ে জানিম হস্ৰ স্বৰ হৈছে যে যিবিলাক স্বৰবৰ্ণৰ উচ্চাৰণটো ছুটি যে উচ্চাৰণ কথা কৈছো উচ্চাৰণটো কেনেকুৱা বুলি কৈছো ছুটি তাকে কি বুলি কয় হস্ৰ স্বৰ বুলি কয় আৰু যিবিলাকৰ উচ্চাৰণ কি হৈছে দীঘল উচ্চাৰণ তাকে কি বুলি কয় দীৰ্ঘস্বৰ বুলি কয় দীৰ্ঘস্বৰ সো এটা ছুটি উচ্চাৰণ এগিটা আপোনাক কোনগিটা ছুটি উচ্চাৰণ গিটা আমি চাই লওঁ উচ্চাৰণ হৈছে ইয়াৰ ভিতৰত
স্বৰেয় হুঁচৰি হুঁচৌ ৰি এ উ সো এইকেইটা হৈছে হস্ৰ অৰ্থাৎ যাৰ উচ্চাৰণটো হৈছে চুটি এতিয়া দীৰ্ঘস্বৰ কোনকেইটা তাত মই দুডাল দুডাল মাত্ৰা দি যাম দেই তলত আপোনালোকে দেখিব স্বৰেয়া দীৰ্ঘই দীৰ্ঘৌ ঐ ঔ সো এইকেইটা হৈছে অৰ্থাৎ ইয়াত আমি কি পালো 1 2 3 4 5 6 ছটা কি আছে চুটি স্বৰ অৰ্থাৎ হস্ৰ স্বৰ হৈছে ছটা আৰু দীৰ্ঘস্বৰ কেইটা আছে দীৰ্ঘস্বৰ ইয়াছক 1 2 3 4 5 দীৰ্ঘস্বৰ কেইটা আছে পাঁচটা হৈছে দীৰ্ঘস্বৰ আৰু ছটা হৈছে হস্ৰ স্বৰ আৰু দুইটা মিলাই হৈছে কি বুলি কলো 11টা মুঠ আমাৰ 11টা স্বৰবৰ্ণ আছে আৰু এই 11টা স্বৰবৰ্ণৰ ভিতৰত আৰু এটা ইম্পৰ্টেন্ট আমাৰ কথা আছে মনত ৰাখিবলগীয়া যেটো পৰীক্ষাত আহি থাকে সো হৈছে যে বিশিষ্ট স্বৰধ্বনি কোনকিটা 8টা মুঠ আছে 11টা কিন্তু ইয়াৰ 8টাক বিশিষ্ট স্বৰধ্বনি বুলি কোৱা হয় বিশিষ্ট স্বৰধ্বনি কোনকিটা হৈছে বিশিষ্ট স্বৰধ্বনিটো আমি এটা চাই লওঁ বিশিষ্ট স্বৰধ্বনি কৈছো দেই স্বৰ বৰ্ণ নহয় বিশিষ্ট স্বৰধ্বনি এতিয়া হেতু কি হ'ব স্বৰেয় স্বৰেয়া হুঁচৈ হুঁচৌ এ উ অ এ সো এইকেইটা হৈছে কি বুলি কলো এইকেইটাক কয় বিশিষ্ট স্বৰ বৰ্ণ বা বিশিষ্ট স্বৰ ধ্বনি বিশিষ্ট দেই বিশিষ্ট 8টা আছে এতিয়া কো এটো নহয় যে এটো অটো আকৌ কেনেকে হল বা এটোনো কেনেকে হল নহয় ইয়াত আমি ধ্বনিৰ কথা কৈছো ধ্বনি কথা কৈছো আৰু এ সো এইকেইটা কি কয় বিশিষ্ট স্বৰ ধ্বনি হৈ গল বিশিষ্ট স্বৰ ধ্বনি 8টা আৰু ইভাগে টোটাল কেটা আছিলে 11টা হৈ গল আৰু এটা কথা এটা জানিব লাগিব হেতু কথা আকৌ কৈ থৈ দিও সো ইয়াতে আৰু এটা কথা আমি জানি লও যে ঐ আৰু ঐ আৰু ঔটো যদিও আমি দীৰ্ঘস্বৰ বুলি কলো অলৰেডি আমি গম পালো দীৰ্ঘস্বৰ হয় কিন্তু তথাপি ঐ আৰু ঔটো কি বুলি কৈছে যৌগিক ঐ আৰু ঔটো কি বুলি কয় যৌগিক বা দ্বিস্বৰ ধ্বনি বুলি কয় দ্বিস্বৰ ধ্বনি হৈ গল ঐ আৰু ঔটো কি বুলি কৈছে যৌগিক বা দ্বিস্বৰ ধ্বনি কেলে কোৱা হয় দ্বিস্বৰ ধ্বনি বুলি কেলে কয় কাৰণ ঐটো কেনেকে হৈছে ঐটো হৈছে অ যোগ ই হেতু ঐ হৈছে ঠিক তেনেদৰে ঔটো আকৌ কি লগ হৈছে ঔটো হৈছে অ যোগ হুঁচৌ স্বৰেয়া যোগ হুঁচৈ আৰু এটো স্বৰেয় যোগ এটো দীৰ্ঘ হৈ গল সো এই গুটিকেইটা হৈছে কাৰণে ইয়াক দ্বিস্বৰ বা যৌগিক ধ্বনি বুলি কোৱা হয় হৈ গল আৰু এটা থাকিলে অলৰেডি আমি হস্ৰ দীৰ্ঘস্বৰ বুলি কলো দ্বিস্বৰ ধ্বনি পালো এতিয়া আৰু এটা আছে প্লুটস্বৰ হেতু আমি এটা পঢ়িলো প্লুটস্বৰ এটা প্লুটস্বৰ কাক বোলে এতিয়া হস্ৰ দীৰ্ঘস্বৰ আমি গম পালো যে হস্ৰ হৈছে যিবিলাকৰ উচ্চাৰণ চুটি আৰু দীৰ্ঘস্বৰ হৈছে যিবিলাকৰ উচ্চাৰণ দীঘল এতিয়া প্লুটস্বৰ হৈছে কিছুমান স্বৰবৰ্ণৰ উচ্চাৰণ বহু দীঘল কিছুমান স্বৰবৰ্ণৰ উচ্চাৰণ কেনেকুৱা হয় খুব দীঘলীয়া হয় আৰু তেনেবিলাকক প্লুটস্বৰ বোলে ওকে এতিয়া কিছুমান স্বৰবৰ্ণৰ উচ্চাৰণ বহু দীঘল যেনে উদাহৰণ আমি কি কৰিম ৰিং মাৰুতে তাৰ পিছত গীত গাওতে সো এনে ধৰণৰ এইবিলাকৰ কি হৈছে যে স্বৰবৰ্ণৰ উচ্চাৰণটো দীঘল হৈছে গাওতে
আৰু মাৰুতে সো এনেকুৱা ধৰণৰ যিবিলাক দীঘল হৈ গৈছে উচ্চাৰণটো তো ইয়াত কি কওঁ আমি তেনে উচ্চাৰণক প্লুত স্বৰ বুলি কোৱা হয় হৈ গ'ল এতিয়া বিশিষ্ট অলৰেডি আমি গম পালো যে হস্ৰ স্বৰ দীৰ্ঘ স্বৰ আৰু প্লুত স্বৰ কি হয় এতিয়া আহিছো বিশিষ্ট অসমীয়া বিশিষ্ট যোনটো স্বৰ ধ্বনিবিলাক আছে 8টা অলৰেডি আমি গম পালো সেই 8টাকো বিভিন্ন ভাগত ভাগ কৰা হৈছে এতিয়া জিভাৰ অংশ অনুসৰি তেহেঁতক কেনেকৈ ভাগ কৰিছে চাই লওঁ জিভাৰ অংশ অনুসৰি ভাগ কৰিছে সিহঁতক সন্মুখ কেন্দ্ৰীয় আৰু পশ্চ হৈ গ'ল এইটো কৰিছে জিভাৰ অংশ অনুসৰি মানে আমি উচ্চাৰণ কৰোঁতে জিভাৰ কোনটো কোনটো অংশত টাচ কৰিছে বা কি স্পৰ্শ কৰিছে সেইটো হিচাপত ভাগ কৰিছে যে জিভাৰ অংশ অনুসৰি সন্মুখ কেন্দ্ৰীয় আৰু পশ্চ ভাগত ভাগ কৰিছে আৰু জিভাৰ উচ্চতা অনুসৰি ইয়াত কি হৈছে জিভাৰ অংশ অনুসৰি বুলি ক'লো ইয়াত হৈছে জিভাৰ অংশ অনুসৰি হৈ গ'ল অংশ অনুসৰি এই 3টা ভাগত ভাগ কৰিছে এতিয়া আকৌ কি আহিলে সো যদি আপোনালোকে ভালদৰে লিখিবলৈ স্ক্ৰীনশ্বট মাৰি ল'ব তাৰপিছত এইখিনি লিখি ল'ব কিন্তু বুজাটো বুজি ল'ব স্ক্ৰীনশ্বট পিছত মাৰি কৈ থাকিব সো জিভাৰ অংশৰ হিচাপত 3টা হৈছে সন্মুখ কেন্দ্ৰীয় আৰু পশ্চ সো তাৰপিছত নেক্সটটো আহিলে জিভাৰ উচ্চতা অনুসৰিও আকৌ ভাগ কৰিছে জিভাৰ উচ্চতা অনুসৰিও ভাগ কৰিছে কেই ভাগত ভাগ কৰিছে চাওঁ এতিয়া হওক এতিয়া এইটো হ'ল জিভাৰ উচ্চতাৰ অনুসৰিও ভাগ কৰিছে এতিয়া কি ভাগত ভাগ কৰিছে উচ্চতাৰ অনুসৰি ভাগ কৰিছে চাওক প্ৰথমটো ভাগ হৈছে উচ্চ দ্বিতীয়টো হৈছে উচ্চ মধ্য তাৰ পিছৰটো হৈছে উচ্চ নিম্ন মধ্য আৰু তাৰ পিছত হৈছে নিম্ন মধ্য আৰু শেষৰটো কি নিম্ন হৈ গ'ল জিভাৰ অংশ হিচাপত 3টা ভাগত ভাগ কৰিলে আৰু সেইদৰে জিভাৰ উচ্চতাৰ হিচাপতো কৰিছে উচ্চ মধ্য উচ্চ নিম্ন মধ্য নিম্ন মধ্য নিম্ন মানে এইকেইটা হৈছে 5টা ভাগত ভাগ কৰিলে অংশ হিচাপত 3টা ভাগত ভাগ কৰিছিলে উচ্চতাৰ হিচাপত কেইটা ভাগত ভাগ কৰিছে উচ্চতাৰ হিচাপত ভাগ কৰিছে 5টা ভাগত হৈ গ'ল 5টা ভাগত এতিয়া কেনেদৰেনো ভাগ কৰিছে তাৰ মই হেতু লিষ্টখন ইয়াত মই দেখুৱাই দিম ৰব সো এতিয়া জিভাৰ উচ্চতাৰ হিচাপত আমি কেইটা বুলি কৈছো উচ্চতাৰ লৈ 5টা ভাগত ভাগ কৰিছে উচ্চ মধ্য উচ্চ নিম্ন মধ্য আৰু নিম্ন আৰু জিভাৰ অংশক লৈ কি কৈছে সন্মুখ কেন্দ্ৰীয় আৰু পশ্চ ভাগত ভাগ কৰিছে সো এতিয়া সেই ভাগত আমি পৰিছে উচ্চত কি পৰিছে সব উচ্চ হৈছে হচৈ সন্মুখ ভাগতো পৰিছে ই আৰু হচৌ কিহত পৰিছে পশ্চ ভাগতো পৰিছে আৰু উচ্চ মধ্যত পৰিছে উচ্চ নিম্ন মধ্যত পৰিছে ইয়া সব অ সৰেয় আৰু সৰেয়া সো এই গোটেইকেইটা কি হৈছে যে সন্মুখ কেন্দ্ৰীয় পশ্চ এই গোটেইকেইটা ভাগত এইকেইটা পৰিছে এটা ভালদৰে চাই লওক হৈ গ'ল সো ইয়াতে কেইটামান উল্লেখযোগ্য কথা আমাৰ মনত ৰাখিব লাগে যে অসমীয়া ভাষাত ৰি আমি ক'ব পাৰোঁ যে ৰিৰ কোনো ব্যৱহাৰ নাই আৰু ঠিক সেইদৰে দীৰ্ঘৌকাৰৰ আমি ক'ব পাৰোঁ যে কি আছে মূল আকৃতিত অসমীয়াত ব্যৱহাৰ নাই ইয়াৰো মূল আকৃতিত অসমীয়াত ব্যৱহাৰ নাই কেৱল যৌগিক আকৃতিতহে কি কৰে ইয়াক ব্যৱহাৰ কৰা হয় অকল
কি আকৃতিৰ ব্যৱহাৰ আছে যৌগিক আকৃতিৰহে ব্যৱহাৰ আছে ইয়াৰ মূল আকৃতিৰ ইয়াৰ ব্যৱহাৰ আমি অসমীয়া ভাষাত নকৰো হৈ গল সো এতিয়া আমি তেনেহলে আগবাঢ়ো ব্যঞ্জন বৰ্ণ ধ্বনি বা ব্যঞ্জন বৰ্ণৰ ফালে সো আহক ভিডিঅ'টো অলৰেডি বহু দীঘলীয়া হৈ গৈছে সো মই ইয়াৰ দ্বিতীয় ভাগটো অতি সোনকালে অৰ্থাৎ আজিৰ ভিতৰত পাৰিলেই মই আপলোড কৰি দিম আপোনালোকে চাবলৈ পাব ব্যঞ্জন বৰ্ণৰ বিষয়ে সো যদি ভাল পাইছে বুজি পাইছে তেনেহলে মোৰ চেনেলটো আপোনালোকে লাইক কৰিব আৰু সাবস্ক্ৰাইব যদি নাই কৰা কৰিব ধন্যবাদ